নমস্কাৰ, মই পৰিণীতা। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা অলপ উঠোতে দেৰি হ'ল আৰু ইফালে আমাৰ আইনুজনীও বোলে ডাঙৰ হ'ল, সেয়েহে মই আৰু ভণ্টি বোলো চাই আহোঁগৈ। মই আজি উঠিবলৈ দেৰি হ'ল, সেইকাৰণে আজি 10:30মান বজাতে ওলাইছোঁ। বোলো ৰাতিপুৱাই হ'ল, মইহে যাবলৈ সময় হোৱা নাছিলে, তাড়াতাড়িকৈ ওলালোঁ। বৌয়েও ফোন কৰি মাতিছিলে, আচলতে মাতিব লগা নাছিলে, মই নিজে যাব লগা আছিলে, কিন্তু দেৰি হোৱাত বৌয়ে ফোন কৰিলে। বোলো কি হ'ল, তই অহা নাই যে? সেই খৰধৰকৈ ভাত পানী খাই গা পা ধুই বুলি ওলাই গ'লোঁ আইনুক চাই আহোঁগৈ বুলি। আৰু আপোনালোককো এবাৰ দেখাই দিলোঁ আমাৰ কইনাজনী। দেখিছেনে, মুখ চুখ একেবাৰে বেছি শুকাই আছে। তাৰপিছত আৰু ভিডিঅ' ল'বলৈ নহ'ল। আবেলি ওলাই গৈছোঁ চাৰিআলিৰ ফালে, হনুমান মন্দিৰতে ৰ'লোঁ। আৰু দাদাৰ যিহেতু আজি এমাহ হ'লে, সেয়েহে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলে। দাদাৰ কাৰণে নাম প্ৰসংগও কিবা কিবি ৰাখিছিলে তেওঁলোকে। ইফালে দাদাৰ ফটোখন দেখি জানো মানে সেৱা নকৰাকৈ বা দাদাৰ ওচৰলৈ নোযোৱাকৈ থাকিব পাৰি? ধূপ এডাল জ্বলাই আহিলোঁ দাদাৰ ওচৰত। সদায় দাদা ভালে থাকক, দাদা অমৰ হওক, দাদা আমাৰ মন মগজু হৃদয় সকলোতে থাকিব। দাদা আমাৰ কাৰণে কি আছিল আমি সকলোৱে জানো। ইফালে আজি এমাহ হ'ল দাদা নোহোৱা। ইমান সময় কিয় লাগিছে ন্যায় পাবৰ কাৰণে আমি নাজানো। সকলোৱে ডিজিটেল আন্দোলনত অংশগ্ৰহণ কৰিব, #JusticeForJubin Garg। আজি মোৰ 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। সকলোকে বহুত বহুত ধন্যবাদ। আগলৈ মৰম আশীৰ্বাদ দিব।